মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোত 6 নম্বৰ পৰা 11 নং প্ৰশ্নলৈ বাকি প্ৰশ্নকেইটা আলোচনা কৰিম। তোমালোকে যোনে এই প্ৰশ্নকেইটা সমাধানত সমস্যা পাই আছা, এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সেই সমস্যাসমূহ দূৰ হ'ব। আৰু তোমালোকৰ যোনে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেনেহ'লে সেই ভিডিঅ'বোৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে তাৰ পৰা গৈ আগৰ ভিডিঅ'বোৰ চাই দ্বিঘাত সমীকৰণ পাঠটি ভালদৰে বুজিলে সমস্যাসমূহ সমাধান কৰিব পাৰিবা। 4.3 অনুশীলনী আমি 6 নং প্ৰশ্নটো সমাধান কৰোঁ। 6 নং প্ৰশ্নটোত দিয়া হৈছে আমাক এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি। এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা। প্ৰথমতে আমি আয়ত আঁকি লওঁ। আয়তটো আমি এইটো আঁকিলো আৰু এইডাল আয়তটো কৰ্ণ। আমি এটা কাম কৰোঁ, চুটি বাহুটোক আমি x বুলি ধৰোঁ। তেনেহ'লে আমাক কোৱা হৈছে যে চুটি বাহুতকৈ কৰ্ণডাল আমাৰ 60 মিটাৰ বেছি দীঘল। গতিকে আমি চুটি বাহুটো যদি আমাৰ x হয়, তাতকৈ 60 মিটাৰ বেছি হ'লে +60 হ'ল। আৰু চুটি বাহুতকৈ দীঘল বাহুটো আমাৰ 30 মিটাৰ বেছি। গতিকে চুটি বাহুটো x হ'লে তাৰ লগত আমাৰ 30 হ'ব। গতিকে আমি আয়তটোৰ দুটা বাহুৰ জোখ পালোঁ আৰু কৰ্ণডালৰ জোখ পালোঁ। এতিয়া আমি এটা কথা জানো যে আয়তক কৰ্ণডালে দুটা সমকোণী ত্ৰিভুজত ভাগ কৰে। গতিকে আমি ইয়াতে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে আমি জোখটো উলিয়াব পাৰিম। গতিকে এই চৰ্তখিনিৰ পৰা আমি প্ৰথমতে দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিম, তাৰপিছত তাক আমি সমাধান কৰিম। সমাধান প্ৰথমতে আমি ধৰা হ'ল চুটি বাহুটোৰ জোখ সমান x মিটাৰ। দীঘল বাহুটোৰ জোখ তেনেহ'লে আমাৰ xতকৈ 30 বেছি, গতিকে x + 30 মিটাৰ। কৰ্ণৰ জোখ সমান কিমান হ'ব? x + 60। আমি জানো যে আয়ত এটা কৰ্ণডালে দুটা সমকোণী ত্ৰিভুজত বিভক্ত কৰে। গতিকে আমি ইয়াতে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম। প্ৰথমতে আমি কি কৰিম, লিখি ল'ম যে যিহেতু আয়ত এটা কৰ্ণডালে দুটা সমকোণী আমি লিখিম এতেকে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ। পাইথাগোৰাছৰ সূত্ৰত আমি পাইছিলোঁ যে সমকোণী ত্ৰিভুজ এটাৰ কৰ্ণৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। গতিকে আমাৰ ইয়াত চুটি বাহুটো আমাৰ ইয়াতে x আছে, গতিকে তাক বৰ্গ কৰিলে আমাৰ x² হ'ল। দীঘল বাহুটো আছে x + 10, তাক বৰ্গ কৰিলোঁ x + 30 হোল স্কুৱেৰ ইকুৱেলছ টু আমাৰ অতিভুজৰ বৰ্গ হ'ব x + 60 হোল স্কুৱেৰ। গতিকে আমি এইখিনিত আমি চৰ্তটো সম্পূৰ্ণ হ'ল। এতিয়া আমি কি কৰিম, ইয়াক আমি প্ৰথমতে দ্বিঘাত সমীকৰণৰ আৰ্হি লৈ নিম, তাৰপিছত ইয়াৰ সমাধান নিৰ্ণয় কৰিম। গতিকে x² হ'ল প্লাছ ইয়াক আমি দ্বিঘাত সূত্ৰত a + b হোল স্কুৱেৰ সূত্ৰত ভাঙি দিওঁ। প্ৰথমতে হ'ব x² প্লাছ সূত্ৰৰ 2 আৰু 30 পূৰণ হৈ আমাৰ হ'ব 60 আৰু x হ'ব, আৰু প্লাছ 30² মানে আমাৰ হ'ব 900। ইয়াতে আমাৰ এইটো সূত্ৰ ভঙা হ'ল। তাৰপিছত এইফালত আকৌ আমাৰ a + b হোল স্কুৱেৰ সূত্ৰই হ'ব। গতিকে আমি প্ৰথমতে ল'লোঁ x² প্লাছ 60 × 2 হ'লে 120 হ'ব, আৰু লগতে x থাকিলে আৰু প্লাছ 60² মানে হ'ব আমাৰ 3600। তো এতিয়া আমি কি কৰিলোঁ, ইয়াতে আমাৰ x² থাকিল, ইয়াতে x² থাকিল, এইটো আমাৰ কাটি গ'ল। ইয়াতে থাকি গ'ল অকল x² হ'ল প্লাছ 60x হ'ল মাইনাছ 120x হ'ল প্লাছ 900 হ'ল মাইনাছ 3600 হ'ল সমান 0। এতিয়া আমি কি কৰিম, ইয়াতে x² ল'লোঁ। এতিয়া 60x আমাৰ যোগাত্মক আছে, 120 বিয়োগাত্মক আছে। গতিকে আমাৰ বিয়োগাত্মক চিন হ'ব, 120ৰ পৰা 60 গ'লে হ'ব 60x, আৰু 3600ৰ পৰা 900 গ'লে আমাৰ থাকিব কিমান? 2700 সমান 0। এতিয়া আমাৰ 2700ৰ এনেকুৱা দুটা উৎপাদক লাগিব, যাক যোগ বা বিয়োগ কৰিলে আমি কি পাওঁ, তাৰ বিয়োগফল বা যোগফল আমাৰ কি পাব লাগিব? 60 পাব লাগিব। এতিয়া আমি উৎপাদক দুটা আমাৰ তোমালোকে কৰি চাবা, ইয়াতে 30 × 90 হ'ব। গতিকে আমি ল'ম
x square minus 90x কাৰণ এতে বিয়োগাত্মক আছে ডাঙৰটো আমি মাইনাসত লম আৰু সৰুটো প্লাসত লম প্লাস 30x minus 2700 সমান 0 ইয়াৰ পৰা আমি x কমন ললে ax minus 90 থাকিব প্লাস ইয়াৰ পৰা 30 কমন ললে ax minus 90 থাকিব সমান 0 এতিয়া আমি ইয়াতে পাম ax plus 30 আৰু ax minus 90 is equals to 0 এতিয়া আমি ইয়াৰ পৰা আমি x ৰ মান দুটা লম এটাকে ax plus 30 equals to 0 বা ax minus 90 is equals to 0 ইয়াতে আমি ax ৰাখি দিলো এই 30 খুব ফাললৈ নিলে হ'ব -30 বা ইয়াতে ax ৰাখিলে 90 নিলে খুব ফাললৈ নিলে হ'ব -90 এটা আমি জানো যে কোনো এখন খেতি পথাৰ বা উদ্যান বাজি হোক তাৰ বাহুৰ জোখটো কেতিয়া আমাৰ মাইনাসত হ'ব নোৱাৰে গতিকে আমাৰ বাহুৰ জোখ হ'ব 90 এটা আমি লিখিম যেহেতু বাহুৰ জোখ ঋণাত্মক নহয় গতিকে আমি ইয়াতে x মানে 90 পাইছো গতিকে 90 টো আমাৰ হ'ব ছুটি বাহু গতিকে ছুটি বাহুৰ জোখ 90 মিটাৰ আৰু দীঘল বাহুৰ জোখ 90 যোগ 30 সমান 120 মিটাৰ ছাত্ৰ-ছাত্ৰীসকল এই ধৰণে আমি 6 নং সমস্যাটো সমাধান কৰিব পাৰো এতিয়া আহক আমি 7 নং সমস্যাটোলৈ আগবাঢ়ো 7 নং প্ৰশ্নটোত আমাক দিয়া হৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ যেটো সৰু সংখ্যা আছে তাৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণৰ সমান হয় গতিকে আমাক সংখ্যা দুটা উলিয়াব দিছে তো আমি দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য মানে কি এটা সৰু সংখ্যা থাকিব এটা ডাঙৰ সংখ্যা তো ডাঙৰ সংখ্যাটোক বৰ্গৰ পৰা সৰু সংখ্যাটো যদি আমি বিয়োগ কৰি দিও তেনেহলে 180 হ'ব আৰু এটা শৰ্ত দিছে কি সৰু সংখ্যাটোক যদি বৰ্গ কৰা হয় তেন্তে হলে ডাঙৰ সংখ্যাটোৰ কি হাৰৰ সমান হয় 8 গুণৰ সমান হয় গতিকে আমি ইয়াতে কি কৰো প্ৰথমতে আমি ধৰিম ডাঙৰ সংখ্যাটো ধৰা হল ডাঙৰ সংখ্যাটো সমান x আৰু সৰু সংখ্যাটো y আমাক কোৱা হৈছে যে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণৰ সমান গতিকে আমি সৰু সংখ্যাটোক যদি বৰ্গ কৰি দিও তেতিয়ালে ডাঙৰ সংখ্যাটোৰ 8 গুণৰ সমান হ'ব এটো আমাৰ y স্কয়াৰ সমান 8x হ'ল এতেকে আমি প্ৰশ্নমতে লও প্ৰশ্নমতে আমাৰ হ'ল ডাঙৰ সংখ্যাটো আছিল x স্কয়াৰ ডাঙৰ সংখ্যাটো x তাক বৰ্গ কৰিলে x স্কয়াৰ সৰু সংখ্যাটো y তাক y স্কয়াৰ ললো গতি ইহত ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোক যদি বিয়োগ কৰি দিও আমাৰ পাৰ্থক্য হয় কিমান 180 হয় এতিয়া আমি ইয়াতে x স্কয়াৰ থাকিলে y স্কয়াৰ মানে কিমান আছিল আমাৰ 8x গতিকে y স্কয়াৰ ঠাইত 8x ললো আৰু ইফালে 180 আমি পক্ষান্তৰ কৰিলে সমান 0 হ'ল এতিয়া আমি 180 ৰ আমি দুটা উৎপাদক লাগে 180 ৰ উৎপাদক হ'ব 18 পূৰণ 10 18 আৰু 10 পূৰণ কৰিলে 180 পাম গতিকে 18 পৰা 10 বিয়োগ কৰিলে আমাৰ 8x থাকিব গতিকে x স্কয়াৰ আমি ঋণাত্মকটো ডাঙৰ কাৰণে আমি বিয়োগত লম -18x + 10x লম আৰু -180 0 এটা আমি কি কৰিম ইয়াৰ পৰা x কমন ললে x - 18 থাকিব প্লাস ইয়াতে 10 কমন ললো ইয়াতে x - 18 থাকিব = 0 গতিকে ax - 18 আৰু x + 10 হল ইয়াতে আমাৰ উৎপাদক এটাকে আমি কি কৰিম ইয়াৰ পৰা মান দুটা যদি উলাও ax - 18 = 0 বা ax + 10 = 0 এটাকে ax = কিমান হ'ব আমাৰ 18 ইয়াতে বা x = কিমান হ'ব -10 গতিকে আমি ইয়াতে ডাঙৰ সংখ্যাটো এটা 18 বুলি পালো এটা -10 বুলি পালো যেটো আমাৰ সংখ্যাটো -10 নলম আমি যোগাত্মক সংখ্যাত লম গতিকে আমি 18 বুলি লম সংখ্যাটো কিমান বুলি লম সংখ্যাটো 18 এটাকে লিখিম যে আমি এটাকে ডাঙৰ সংখ্যাটো সমান 18 আৰু
সৰু সংখ্যাটো y স্কোয়াৰ সমান 8x লৈ লওঁ তাৰপিছত এটা y স্কোয়াৰ থাকিলে আমাৰ 8 * x মানে কিমান পালো 18 পালো তো y স্কোয়াৰ ইকুৱেলছ টু 18 আৰু 8 পূৰণ কৰিলে হয় আমাৰ কিমান 144 হয় গতিকে ইয়াৰ পৰা আমি y স্কোয়াৰৰ বৰ্গমূল y ললো 144 ৰ বৰ্গমূল কিমান 12 এতেকে আমাৰ সৰু সংখ্যাটো কিমান হ'ব 12 ছাত্ৰছাত্ৰী যদি হ'ল এই ধৰণে আমি 7 নং প্ৰশ্নটো সমাধান কৰিব পাৰো 8 নং প্ৰশ্নত দিয়া হৈছে এখন ট্ৰেইনে সমান দুটি 360 কিলোমিটাৰ ভ্ৰমণ কৰে এখন ট্ৰেইনে সমদুটি 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে যদি ইয়াৰ দুটি ঘণ্টাত 5 কিলোমিটাৰ বেছি হলেতেন আগত এটা দুটিত গৈছিল যদি আমাৰ তাৰ দুটি যদি 5 কিলোমিটাৰ বৃদ্ধি কৰা হয় তেন্তে আগত ভ্ৰমণ কৰোতে যিমান সময় লাগিছিল এইবাৰত ট্ৰেইনখনক 1 ঘণ্টা সময় কম লাগিব গতি এই চৰ্তখিনিক আমি দ্বিঘাত সূত্ৰত প্ৰকাশ কৰি আমাক ট্ৰেইনখনৰ ৰুটি নিৰ্ণয় কৰিব দিছে গতি ইয়াতে আমি নজনা কথাটো হল আমাৰ ট্ৰেইনখনৰ দুটি গতিকে আমি প্ৰথমতে ইয়াক আমি ট্ৰেইনৰ দুটিটোকে ধৰি লম আহাচোন আমি এই গণিতটো কৰো আমি লিখিম ধৰা হল ট্ৰেইনৰ দুটি x কিলোমিটাৰ প্ৰতি ঘণ্টা ট্ৰেইনখনৰ দুটি আমি ধৰি ললো x কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া ট্ৰেইনখনে যদি x কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় তেনেহলে 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা নিশ্চয় এটা সময় লাগিব গতি আমি সেই সময়টো লম প্ৰথমতে আমি ইয়াতে এনেকৈ লম যে x কিলোমিটাৰ প্ৰতি ঘণ্টা দুটিত প্ৰয়োজন হোৱা সময় তাক আমি t1 বুলি ধৰিলো প্ৰথম সময়টো আমাৰ অতিক্ৰম কৰা দূৰত্ব আমাৰ কিমান আছিল 360 আৰু দুটি আছিল x গতিকে x কিলোমিটাৰ দি আমি হৰণ কৰি দিলি ইয়াতে আমি এককটো পাম আমাৰ কিমান ঘণ্টা গতিকে আমি দেখিম যে প্ৰথম প্ৰয়োজনীয় সময়টো 360 x ৰে হৰণ কৰি দিলে যিমান সময় এই ঘণ্টা সময় পালো তাত আকৌ আমাৰ এবাৰ কৈছে যে দুটি যদি আগৰ দুটিতকৈ 5 কিলোমিটাৰ বেছি হলে তেন্তে নতুন দুটি হ'ব কিমান আমাৰ x + 5 গতিকে আমি লিখিম x + 5 কিলোমিটাৰ ঘণ্টা দুটিত প্ৰয়োজন হোৱা সময় আমি তাক t2 বুলি ধৰো t2 ধৰিলে আমাৰ আগতে অতিক্ৰম কৰা দূৰত্ব একেই আছে 360 কিলোমিটাৰ গতিকে দুটি আমাৰ আছিল x + 5 গতিকে x + 5 ৰে 360 হৰণ কৰি দিলে আমাৰ প্ৰয়োজন হোৱা সময়টো পাম গতিকে আমি এটা কথা তোমালকে চোৱা আগৰ দুটি কম আছিল এবাৰ দুটি বেছি গতিকে আমাৰ t1 ত সময় বেছি লাগিব t2 ত সময় কম লাগিব আৰু আমাক কোৱা হৈছে যে প্ৰথম সময়তকৈ দ্বিতীয় সময়ত 1 ঘণ্টা কিমান লাগিলে কম লাগিলে অৰ্থাৎ আমি দুইটা সময়ৰ পাৰ্থক্য আমাৰ হ'ব 1 ঘণ্টা এতেকে আমি কি কৰিম প্ৰশ্নমতে t1 ৰ পৰা আমি t2 যদি আমি বিয়োগ কৰো তেনেহলে আমাৰ হ'ব 1 এতিয়া আমি মান কেইটা বহাই দিও t1 মানে আমাৰ আছে x ভাগৰ 360 আৰু t2 মানে আছে আমাৰ x + 5 ভাগৰ 360 সমান 1 এতিয়া আমি কি কৰিম এই পদ দুটাৰ লসাগু লওঁ ইয়াতে হ'ব x * x + 5 গতিকে x ৰ ঠাইত x + 5 পূৰণ হোৱাৰ কাৰণে গতিকে 360 লগত আমাৰ কিমান হ'ব x + 5 পূৰণ হ'ব ইয়াতে যেটো মাইনাস আছে আকৌ এতে 360 আছে ইয়াতে x + 5 লগত x পূৰণ হৈ গতে 360 লগত আমাৰ x পূৰণ হয় আমাৰ এটো হৈ গল 1 তো এতিয়া আমি এই পদ কেইটাক পূৰণ কৰো x আৰু x পূৰণ কৰিলে হ'ব আমাৰ x² x আৰু 5 পূৰণ কৰিলে হ'ব আমাৰ 5x এইফালে আমাৰ x আৰু 360 পূৰণ কৰিলে 360x হ'ব আৰু ইয়াতে 5 আৰু 360 পূৰণ কৰিম 5 0 * 0 5 6 * 30 0 হাতত আহিব 3 15 * 1800 আৰু ইফালে থাকিব আমাৰ 360x সমান 1 ইয়াতে দেখিলো যে 360 ইয়াতে যোগাত্মক আছে এটা বিয়োগাত্মক আছে গতি এই দুটা আমাৰ কাটি যাব এতিয়া আমি চাও ইয়াতে 1 থাকিল ইয়াতে 1800 আছে গতিকে এই 1 লগত x² + 5x পূৰণ হল আৰু 1800 লগত আমাৰ ইয়াৰ তলত থকা 1 টো পূৰণ হৈ 1800 হল এতিয়া আমি 1800 এই ফাললৈ পক্ষান্তৰ কৰি আনিম হ'ব -1800 সমান 0 এতিয়া আমি এই পদ এইটো আমাৰ প্ৰয়োজনীয় দ্বিঘাত সমীকৰণটো পালো এই সমীকৰণটোক আমি উৎপাদক বিশ্লেষণ কৰিম x² এটা আমি আমাৰ আছে +5x গতিকে মধ্যপদটো আমি বিভাজন কৰিম তো মধ্যপদ বিভাজন কৰিব লাগিলে আমি 1800 দুটা উৎপাদক লাগিব গতিকে সেই উৎপাদক দুটা কি হ'ব পাৰে 1800 যদি আমি মৌলিক উৎপাদক বিভাজন কৰি চাও
তেতিয়া তোমালোকে পাবা 45 × 40 গতিকে আমি ইয়াতে যোগাত্মকত ল'ম আমি 45x - 40x আৰু ইফালে -1800 = 0 গতিকে ইয়াৰ পৰা আমি x কমন ল'লে হ'ব ax + 45 ইয়াতে -40 আমি কমন ল'ম আকৌ x প্লাছ কিমান থাকিব 45 = 0 গতিকে আমি ইয়াতে ax - 40 পাম আৰু ইফালে ax + 45 পাম = 0 এতেকে আমি পাম ax - 40 = 0 বা ax + 45 = 0 এতেকে আমাৰ হ'ব ax = কিমান ইয়াতে হ'ব 40 বা ইয়াতে হ'ব x = -45 এতিয়া ট্ৰেইনৰ দুটি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাৰ ট্ৰেইনৰ দুটি হ'ব 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এটা লিখিম যেহেতু ট্ৰেইনৰ দুটি ঋণাত্মক নহয় এতেকে ট্ৰেইনৰ দুটি হ'ব 40 কিলোমিটাৰ প্ৰতি ঘণ্টা ছাত্ৰ ছাত্ৰীসকল এই ধৰণে তোমালোকে 8 নং সমস্যাটো সমাধান কৰিব পাৰিবা 9 নং প্ৰশ্নটো দিয়া আছে দুটা পানীৰ নলীয়ে এটা চৌবাচা 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পুৰ কৰে চৌবাচাটো বেলেগে বেলেগে পুৰ কৰিবলৈ হ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় অৰ্থাৎ ডাঙৰটোৱে যদি অকলে কৰে তেতিয়া সৰুটোতকৈ 10 ঘণ্টা সময় কম লাগিব বা সৰুটো ডাঙৰটোৰ তুলনাত 10 ঘণ্টা সময় বেছি লাগিব প্ৰত্যেকটো নলীয়ে বেলেগে বেলেগে কিমান সময়ত চৌবাচাটো পুৰ কৰিব পাৰিব উলিয়াব লাগে ইয়াতে নাজানা পদটো হ'ল আমাৰ প্ৰয়োজন হোৱা সময় আমি লিখিম ধৰা হ'ল প্ৰথমতে আমি ডাঙৰ নলীটো ধৰো ডাঙৰ নলীক প্ৰয়োজন হোৱা সময় সমান x ঘণ্টা ধৰিলো এতেকে সৰু নলীক কিমান লাগিছিল ডাঙৰ নলীতকৈ 10 ঘণ্টা বেছি লাগে সৰু নলীক প্ৰয়োজন হোৱা সময় সমান x + 10 ঘণ্টা এতিয়া আমি জানিলো যে ডাঙৰটোক x ঘণ্টা সময় লাগে সৰুটোক x + 10 ঘণ্টা গতিকে সমস্যাটো বুজিবৰ কাৰণে এটা চৌবাচা লওঁ ইয়াতে ধৰি ললো ডাঙৰ নলীটোক চৌবাচাটো পুৰ কৰিবলৈ ধৰা হ'ল আমাৰ 5 ঘণ্টা সময় লাগে কেই ঘণ্টা সময় লাগে 5 ঘণ্টা ধৰি লৈছো দেই এইটো তোমালোকে অলপ বুজি যোৱা 5 ঘণ্টা গতিকে আমি ডাঙৰ নলীটো 1 ঘণ্টাত এইখিনি পুৰ কৰিব 2 ঘণ্টাত এইখিনি পুৰ কৰিব 3 ঘণ্টাত এইখিনি কৰিব 4 ঘণ্টাত এইখিনিলে কৰিব আৰু 5 ঘণ্টাত সম্পূৰ্ণ কৰিব গতিকে 1 ঘণ্টাত গোটেই চৌবাচাটোৰ কিমান অংশ কৰিব 5 ভাগৰ 1 অংশ গতিকে মুঠ সময় যিমান লাগে তে 1 ঘণ্টাত কিমান কৰে সেই সময়খিনিৰ 1 ভাগ গতিকে ধৰি ললো আমাৰ যদি 5 ঘণ্টা লাগে 1 ঘণ্টাত কাৰণ আমি 5 ঘণ্টা মানে গোটেই চৌবাচাটো 5টা ভাগত ভাগ হ'ল গতিকে তাৰে 1 অংশকে প্ৰতি ঘণ্টাত পুৰ হৈ যাব গতিকে আমি এনেকৈ 1 ঘণ্টাৰ কাম আমি উলিয়াই 1 ঘণ্টাত পুৰ কৰা পৰিমাণ আমি উলিয়াই ল'ম এতেকে আমি লিখিম ডাঙৰ নলীয়ে 1 ঘণ্টাত পুৰ কৰে সমান x ভাগৰ 1 অংশ এতেকে সৰু নলীয়ে 1 ঘণ্টাত পুৰ কৰে মুঠ সময় লাগে x + 10 গতিকে ইয়াতে হ'ব x + 10 ভাগৰ 1 অংশ এতিয়া আমাক কোৱা হৈছে যে দুইটা নলীয়ে একেলগে কাম কৰিলে 9 সমস্ত 8 ভাগৰ 3 ঘণ্টা লাগে গতিকে দুইটা নলীয়ে 1 ঘণ্টাত মুঠ টেংকিটোৰ কিমান অংশ পূৰণ কৰিব আমি সেইটো উলিয়াই লওঁ আকৌ আমি লিখো দুয়োটা নলীয়ে দুয়োটা নলীয়ে 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত চৌবাচাটো পুৰ কৰে
এটাকে এঘণ্টাত পূৰ কৰিব সমান 9 সমস্ত 8 ভাগৰ 3 ভাগৰ 1 অংশ। এটা আমি ভগ্নাংশটো ভাঙি দিওঁ 9 তলত 8 থাকিব 9 72 72 3 75 ভাগৰ 1 সমান 75 ভাগৰ 8 অংশ। আমি গোটেইখিনিত আমি অংশ হিচাপে পালোঁ। তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা। এতিয়া আমি কৰিম প্ৰশ্নমতে লিখিম। এতিয়া আমি আমাৰ x ভাগৰ 1 অংশ, কাৰণ এইটো 1 ঘণ্টাৰ কাম ডাঙৰ নলীটোৰ, আৰু সৰু নলীটোৰ 1 ঘণ্টাৰ কাম আছিল x + 10 ভাগৰ 1 অংশ, আৰু মুঠ তেওঁলোকে দুয়োটাই লগ লাগি কৰে 75 ভাগৰ 8 অংশ। গতিকে আমি এনেকৈ আমি চৰ্তটো পালোঁ। এতিয়া এই চৰ্তটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিলৈ নিব লাগে। ইয়াতে আমি x আৰু আৰ্হিলৈ নিম। ইয়াতে আমি x আৰু x + 10ৰ লসাগু ল'ম। গতিকে x ৰ লগত x + 10 পূৰণ হ'লে ইয়াতে হ'ব আমাৰ x + 10, ইয়াতে x + 10ৰ লগত x পূৰণ হ'লে ইয়াতে হ'ব আমাৰ x, আৰু ইফালে 75 ভাগৰ 8 থাকিব। এতিয়া আমি ইয়াক পূৰণ কৰোঁ। x আৰু x পূৰণ কৰিলে হ'ব x², x আৰু 10 পূৰণ কৰিলে হ'ব আমাৰ 10x, আৰু ইফালে থাকিব 2x + 10 সমান 75 ভাগৰ 8। এতিয়া আমি কি কৰিম, এই পদকেইটাক ব্ৰজ পূৰণ কৰিম। কৰিলে 8ৰে এই তলৰ দুটাক পূৰণ কৰিলে হ'ব আমাৰ 8x² + 80x, ইফালে 75ৰে ইহঁতক কৰিলে এই দুটা পদক কৰিলে হ'ব 150x + 750। এতিয়া আমি পদকেইটাক পক্ষান্তৰ কৰিম। 8x² থাকিব + 80x থাকিব, আৰু ইয়াক আনিলে -150x হ'ল, আৰু -750 থাকিলে = 0। গতিকে ইয়াতে আমাৰ 8x² হ'ল, ইয়াতে 80x আমাৰ যোগাত্মকত আছে, 150x আমাৰ বিয়োগাত্মকত আছে। গতিকে আমাৰ এইটো মাইনাছ হ'ব 70x আৰু 750 = 0। এতিয়া আমি দেখিছোঁ ইয়াৰ গোটেইকেইটা পদকে আমাৰ 2ৰে বিভাজ্য হয়। গতিকে আমি গোটেইকেইটাকে 2ৰে হৰণ কৰি দিম। দিলে এতিয়া আমাৰ হ'ব 4x², ইয়াতে হ'ব 35x, আৰু ইয়াতে হ'ব আমাৰ 375 = 0। এতিয়া আমি এইখিনিক আমি উৎপাদক বিশ্লেষণ কৰিলে আমাৰ প্ৰয়োজনীয় মানবোৰ পাম। গতিকে আমি ইয়াক দ্বিঘাত সূত্ৰ প্ৰয়োগ নকৰি আমি উৎপাদক বিশ্লেষণে কৰোঁ। আমি প্ৰথমতে 4 আৰু 375ক পূৰণ কৰিম। কৰি যিটো পূৰণফল পাম আমি সেইটোৰ উৎপাদক বিশ্লেষণ কৰি আমি কি আমি যোগ বা বিয়োগ কৰিব লাগিব, মধ্যপদটো বিভাজন কৰিম। আমি মৌলিক উৎপাদকবোৰ পালোঁ। এতিয়া আমি এনেকুৱা দুটা উৎপাদক লাগিব যাৰ যোগ বা বিয়োগফল আমাৰ 35 হয়। গতিকে আমি 3 × 2 = 6, 6 × 2 = 12, 5 × 12 = আমাৰ 60 লওঁ, আৰু 5 × 5 = 25 লওঁ। 60 × 25 আমাৰ 1500 হ'ব, আৰু 60ৰ পৰা যদি আমি 25 - 4 আমাৰ তেতিয়াহ'লে আমাৰ প্ৰয়োজনীয় 35টো থাকিব। গতিকে আমি মধ্যপদৰ কাৰণে আমি উৎপাদক দুটা পালোঁ। আমি ইয়াতে ল'ম 4x², এইটো যদি বিয়োগাত্মকত আছে গতিকে আমি ডাঙৰটো মাইনাছত ল'ম, আৰু সৰুটো আমি প্লাছত ল'ম, আৰু -375 = 0। এতিয়া আমি ইয়াৰ পৰা 4x কমন ল'ম। 4x কমন ল'লে ইয়াতে থাকিব আমাৰ x - 15 থাকিব। ইয়াৰ পৰা আমি 25 ল'ম, ল'লে ইয়াতে হ'ব x - 15 = 0। ইয়াতে আমি এইটো মিলাই লিখিম। ইয়াতে 4x + 25 এটা উৎপাদক হ'ল, আৰু x - 15 আন এটা উৎপাদক হৈ 0 হ'ল। এতেকে আমি ল'ম 4x + 25 = 0, বা x - 15 = 0। এইটো আমাৰ হ'ব 4x = -25, এতেকে x = -25/4, ইয়াতে হ'ব বা x = 15। গতিকে আমি এটা ঋণাত্মকত পালোঁ, এটা যোগাত্মকত পালোঁ। গতিকে আমি জানো যে সময় কেতিয়াও
বিয়োগত হ'ব নোৱাৰে গতিকে আমাৰ প্ৰয়োজনীয় সময়টো হ'ব আমাৰ 15 এতেকে আমি ডাঙৰটোৰ কাৰণে x ধৰিছিলোঁ এতেকে ডাঙৰ নলি প্ৰয়োজন হোৱা সময় 15 ঘণ্টা আৰু সৰু নলিক প্ৰয়োজন হোৱা সময় সমান 15 যোগ 10 সমান 25 ঘণ্টা। ছাত্ৰ-ছাত্ৰীসকল 11 নং প্ৰশ্ন দিছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ তেন্তে বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা। আহাচোন প্ৰথমতে আমি দুটা বৰ্গ আঁকি লওঁ। ধৰিলে এইটো আমাৰ সৰু বৰ্গটাৰ এইটো ডাঙৰ বৰ্গটো। তো আমাক কোৱা হৈছে যে সৰু বৰ্গটোৰ পৰিসীমা যিমান ডাঙৰ বৰ্গটো তাতকৈ 24 মিটাৰ বেছি আৰু এই দুইটা বৰ্গৰে যদি আমি কালি লওঁ কালিটোৰ আমাৰ সমষ্টি হৈ থাকে 468 যদি আমি সৰু বৰ্গটোৰ যদি এটা বাহুৰ জোখ যদি x লওঁ তেনেহ'লে ইয়াৰ পৰিসীমা কিমান হৈ যাব আমাৰ 4x হ'ব। পৰিসীমা কিমান হ'ব ইয়াৰ 4x। তেনে ক্ষেত্ৰত এই ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান হ'ব আমাৰ তেনেহ'লে 4x প্লাছ কিমান বেছি বুলি কৈছে আমাক 24 মিটাৰ গতিকে 4x প্লাছ 24 গতিকে আমি জানো যে চাৰিটা বাহুৰ সমষ্টি হ'ল আমাৰ পৰিসীমা যদি ইয়াত এটা বাহুৰ দৈৰ্ঘ্য x হ'ল ইয়াতে আমাৰ কিমান হ'ল চাৰিটা বাহুৰ মুঠ জোখ 4x প্লাছ 24 গতিকে ইয়াক আমি যদি 4 এ হৰণ কৰি দিওঁ কি হ'ব 4 কমন ল'লে আমাৰ x প্লাছ থাকিব 6 আৰু এইফালে থাকিব 4 গতিকে 4 4 কাটা যাব ইয়াতে এটা বাহুৰ জোখ হ'ব x প্লাছ 6 গতিকে আমি পালোঁ যে সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য x আৰু ডাঙৰটোৰ বাহুৰ দৈৰ্ঘ্য x প্লাছ 6 গতিকে আমি বাহুৰ জোখ পোৱাৰ লগে আমি ইয়াত বৰ্গৰ কালি জানে বাহু স্কোয়াৰ গতিকে আমি মেইন সমীকৰণটো নিৰ্ণয় কৰিব পাৰিম। গতিকে সেইবাৰ কাৰণে আমি কি কৰিম ইয়াতে সমাধান ললোঁ আমি কৰিম কি ধৰা হ'ল সৰু বৰ্গৰ বাহু যোগ সমান x মিটাৰ এতেকে পৰিসীমা ইকুৱেলছ টু কিমান হ'ব 4x মিটাৰ এতেকে ডাঙৰ বৰ্গৰ আমাৰ কি ল'ম প্ৰথম পৰিসীমা ল'ম সমান হ'ব 4x প্লাছ 24 মিটাৰ এতেকে আমি ডাঙৰ বৰ্গৰ পৰিসীমা পালে যে ডাঙৰ বৰ্গৰ এটা বাহুৰ জোখ লাগে এতেকে ডাঙৰ বৰ্গৰ বাহুৰ জোখ সমান 4x প্লাছ 24 ডিভাইডেড বাই আমাৰ হ'ব 4 কাৰণ চাৰিটা বাহুৰ এইটো যোগফল হৈ আছে গতিকে ইয়াৰ পৰা আমি 4 কমন ল'লে থাকিব x প্লাছ 6 আৰু ইয়াতে 4 থাকি গতিকে আমাৰ হ'ব x প্লাছ 6 মিটাৰ গতিকে আমি দুইটা বৰ্গৰে বাহুৰ জোখ পালোঁ। আমি জানো যে বৰ্গৰ কালি কি হয় বাহু স্কোয়াৰ এতেকে আমি কি কৰিম প্ৰশ্নমতে ল'ম সৰু বৰ্গটো আছিল আমাৰ বাহুৰ জোখ x গতিকে তাক ল'লাম x স্কোয়াৰ ডাঙৰ বৰ্গটোৰ বাহুৰ জোখ হ'ল x প্লাছ 6 গতিকে তাক x প্লাছ 6 হোল স্কোয়াৰ ল'লোঁ আৰু মুঠ তাৰ কালি দি আছে 468 এতিয়া আমি এইখিনিৰ পৰা দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিম গতিকে ইয়াতে আমি x স্কোয়াৰ থাকিলেই প্লাছ ইয়াক সূত্ৰত যদি ভাঙি দিওঁ প্ৰথমতে আমাৰ x স্কোয়াৰ হ'ব সূত্ৰৰ 2 আৰু 6 পূৰণ হ'লে 6 2 12 আৰু a আছে x 12x আৰু প্লাছ 6 6 36 আৰু ইফালে 468 বামফাললৈ পক্ষান্তৰ কৰিলে আমাৰ থাকিব 0 গতিকে ইয়াতে দুটা x আছে গতিকে আমাৰ হ'ব 2x স্কোয়াৰ প্লাছ আমাৰ 12x থাকিলে আৰু 36 ৰ পৰা 468 ৰ পৰা 36 যদি বিয়োগ কৰোঁ তেনেহ'লে 8 6 গ'লে থাকিব 2 6 3 গ'লে থাকিব 3 আমাৰ 432 থাকিলে এতিয়া আমি গোটেই কেইটা পদকে আমাৰ কিহেৰে হৰণ যায় 2 ৰে বিভাজ্য গতিকে আমি ইয়াতে 2 ৰে হৰণ কৰি দিলে আমি দ্বিঘাত সূত্ৰটো পালোঁ সমীকৰণটো পালোঁ x স্কোয়াৰ প্লাছ 6x
মাইনাছ 2 2 গুণ 4 2 গুণ 2 2 4 গুণ 12 216 এতিয়া আমাৰ 216 এনেকুৱা দুটা উৎপাদক লাগে যাৰ যোগ বা বিয়োগফল আমাৰ কিমান হয় x² প্লাছ আমি 18x ল'ম মাইনাছ 12x ল'ম আৰু 216 ল'ম 12 18 আৰু 12 পূৰণ কৰিলে আমাৰ কিমান হয় 216 এতিয়া আমি ইয়াৰে শেষৰ পাৰ্ট কৰোঁ ইয়াৰ পৰা আমি x কমন ল'ম ল'লে ইয়াতে থাকিব ax প্লাছ 18 ইয়াৰ পৰা আমি মাইনাছ 12 কমন ল'ম ইয়াতে থাকিব x প্লাছ 18 সমান 0 গতিকে ইয়াতে আমি থাকিলে x মাইনাছ 12 আৰু ইফালে থাকিব x প্লাছ 18 সমান 0 এটাকে ax মাইনাছ 18 সমান এটাকে ax মাইনাছ 12 সমান 0 বা ax প্লাছ 18 সমান 0 ইয়াৰ পৰা আমি x কমন ৰাখি দিলোঁ ইফালে হৈ গ'ল 12 বা ইয়াতে x ৰাখি দিলোঁ ইফালে হৈ গ'ল মাইনাছ 18 এটাকে আমাৰ এইটো বাহুৰ জোখটো ঋণাত্মক হ'ব নোৱাৰে গতিকে সৰু বৰ্গৰ বাহু জোখ x ধৰিছিলোঁ গতিকে সৰু বৰ্গৰ বাহুটো হ'ব আমাৰ 12 মিটাৰ আৰু ডাঙৰটো হ'ব 12 যোগ 6 সমান 18 মিটাৰ এটাকে আমি লিখিম সৰু বৰ্গৰ বাহু সমান 12 মিটাৰ আৰু ডাঙৰ বৰ্গৰ বাহু সমান 12 যোগ 6 সমান 18 মিটাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি অনুশীলনী 4.3 6 পৰা 11 নং প্ৰশ্নলৈ সমাধান কৰিলোঁ তোমালোকে যদি আগৰ সমস্যাবোৰ সমাধান পোৱা নাই বা কৰিব পৰা নাই তেনেহ'লে মোৰ আগৰ ভিডিঅ'বোৰত এই সমস্যাবোৰ সমাধান কৰা হৈছে আগৰ ভিডিঅ'বোৰ তোমালোকে চাই ল'ব পাৰিবা আৰু আগৰ ভিডিঅ'বোৰ লিংকবোৰ তলত ডেছক্ৰিপশ্যনত দিয়া হৈছে তাৰ পৰা তোমালোকে গৈ চাব পাৰিবা আৰু তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ শিক্ষা সমল চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আশা কৰোঁ তোমালোক সকলোৱে ভালদৰে থাকা সুৰক্ষিত হৈ থাকা জয় আই অসম